ডাঙৰ ঘৰৰে পেপাৰত হৈছে টিভিত হৈছে এইবিলাক আমি দেখি আহিছোঁ যে এনেকুৱা সময়ত এনেকুৱা ধৰণৰ সংগঠন কৰাৰ প্ৰাসংগিকতা সৰ্বাধিক। আৰু আপোনালোকে জানে যে অসম চৰকাৰে শিল্পী পেঞ্চনৰ উপৰিও বিভিন্ন ধৰণৰ শিল্পীসকলক সহায় কৰি আহিছে আৰু তেতিয়া কিতাপ এখন প্ৰমাণ পত্ৰ লাগে। আজি এই ৭০জন মানুহক আমি প্ৰমাণ পত্ৰ দিব লাগিব, কাৰণ তেখেতসকলে নিৰ্দিষ্ট সময়ত এই শিল্পী পেঞ্চনৰ কাৰণে সেই চাৰ্টিফিকেটখন দিব পাৰিব। আপুনি যে শিল্পী হৈ বুলি এটা প্ৰমাণ লাগিব আপোনাক। সেইকাৰণে আপোনালোকে ইয়াৰ জৰিয়তে আগবাঢ়ি যাওক আৰু আগবাঢ়ি গৈ অকল আমাৰ ইয়াৰে নহয়, গোটেই পশ্চিম বিশেষকৈ নামনি অসমৰ যে ওজা সংস্কৃতি নামনি অসমতে থকা যেন অনুভৱ হয়। আপোনালোকে ওজা সংস্কৃতিটো আৰু আগবঢ়াই লৈ যাওক আৰু আমি বাহিৰত থাকি আমি আপোনালোকক যি ধৰণে সহায় কৰিব লাগে আমি আপোনালোকক সহায় কৰিম। আৰু আপোনালোকে নাভাবিব বিশেষকৈ এই সংস্কৃতিৰ মানুহখিনি অকণমান ভাবে আমি সৰু, আমি আপোনালোকে সমাজৰ আটাইতকৈ ডাঙৰ মানুহ। নামৰ পিছত কেইটামান ডিগ্ৰী থাকিলে মানুহ নহয়, নামৰ চাৰ্টিফিকেটৰ ওজন বহুত থাকিলে মানুহ নহয়। আপোনালোকে চাব, মই আপোনালোক বহুত ঘৰৰ মানুহ, মই এইবিলাক মানুহৰ লগতে লাগি থাকোঁ। আপোনালোকৰ তাত যাই যিটো মৰম হয়, এখন পীড়া দিব পাৰে, এটা সৰু ভঙা কাপত চাহ একাপ দিব পাৰে, সেই চাহ কাপৰ ভাত যিমান, সেই পীড়াখনত বহি যিটো আৰাম পায়, দানলপৰ চকীত বহি ইমান আৰামটো নাপায়। এনেকুৱা ডাঙৰ কথা আপোনালোকে নিজে নাভাবিব যে আমি মানুহ নহয়, আমাৰ শিক্ষা নাই। আপোনালোকৰ ভিতৰত এটা এনেকুৱা শিক্ষা আছে যে পুথিগত শিক্ষা নহয়। পুথিগত শিক্ষাই মানুহক ভক্ষ্য নকৰে, মানুহক ভক্ষ্য কৰে যে মানুহৰ আত্মাৰ যিটো সত্তাৰ জ্ঞান। শ্বেক্সপিয়াৰে এটা কথা কৈছিল যে শিক্ষাৰ মূল উদ্দেশ্য জ্ঞান আহৰণ কৰা নহয়, শিক্ষাৰ মূল উদ্দেশ্য হ'ল চৰিত্ৰ গঠন কৰা হ'ল শিক্ষাৰ মূল উদ্দেশ্য। কিন্তু আপোনালোকৰ প্ৰত্যেকৰে চৰিত্ৰ গঠন হৈছে। সেইকাৰণে আমি আপোনালোকে একোজন শিল্পী। আজি মই কিন্তু নোৱাৰোঁ 10জন মানুহৰ আগত কালচোট লৈ মই ওজা হ'ব নোৱাৰোঁ, কিন্তু নতুন প্ৰজন্মই ভাবে ওজা ধুলীয়া এইবিলাক ভিন্ন মানদণ্ডৰ। মানদণ্ডটো তেনেকৈ নুজুঠে। এই কথাখিনি আমাৰ সমাজত এতিয়া নতুন প্ৰজন্মৰ জানা নাই, শিকা নাই। এইবিলাকৰ জৰিয়তে অকল আপোনালোকে পূজা পালি পূজাত গালেই নহ'ব। এই পূজাটো কি, বহুত ল'ৰা ছোৱালীয়ে গৱেষণা কৰি আছে, কিন্তু তেওঁলোকৰ পিতাক পূজা বুলি পৰিচয় দিবলৈ টান পায়। এইবিলাক বহুত ডাঙৰ কথা। সেইকাৰণে আপোনালোকে মাজে মাজে কৰ্মশালা কৰক। অসম চৰকাৰক এনেকুৱা ধৰণে আপোনালোকে দাবী কৰক যে স্কুল বিদ্যালয়ত পূজাপালিৰ বিষয়ে কৰ্মশালা দিয়ক। মাজে মাজে আপোনালোকে কৰ্মশালা পাতক, কাৰণ পূজাপালি এই যিটো সংস্কৃতি এটা জাতিৰ মেৰুদণ্ড। যেতিয়া সংস্কৃতি নোহোৱা হৈ যাব, এটা জাতি ধ্বংস হ'ব। অসমীয়া জাতিৰ লগত ওতঃপ্ৰোতভাৱে জড়িত আছে এই থলুৱা সংস্কৃতিটো। এটা সৰু উদাহৰণ দি মই আপোনালোকৰ পৰা বিদায় মাগিম যে এটা একেবাৰে সৰু কথা কৈছোঁ। আজিৰ পৰা কেইবছৰমান আগতে য'ত আজি নলবাৰীৰ মেডিকেল কলেজ হৈছে এই ঘটৰাপাৰত ঠাইত, তাত 7জন ল'ৰা, 7টা ভায়েক, গোটেইকেইটা ল'ৰাই স্কুলত JLP স্কুলত পঢ়ে, বয়সৰ পাৰ্থক্যটো খুব কম। সেইদিনা স্কুলত গ'ল, তেতিয়াতো একদম অৱস্থা একেবাৰে বেয়া। স্কুলত এটা সন্তান ছুটি হ'ল, আহিল 7 ভাগ, কোনোবাটো পঞ্চমত পঢ়ে, কোনোবাটো স্কুলত তেনেকৈ আৰু 7টা ভাগ আহিল মাকে ভাত খাব দিলে। কিয়ে বাবা আজি স্কুলটো ছুটি হ'ল। তেতিয়া সেই ল'ৰাটোৱে 2 নম্বৰ ল'ৰাটোৱে ক'লে যে মাই আজিয়ে আমাৰ নামিত সত্তে যেন চুলি 3টাই পেটৰ বিষ উঠা বুলি ক'লা। এতিয়া সুধিলাকে কিয় পেটৰ বিষ উঠিছে, আজিও ভাত খানা, আজিও ভাত নাছিল। সেইকাৰণে ছাৰে কৈছে তাহোন কিয় পঢ়াত ভাল, 3টা ক্লাছ 1 নম্বৰ 1 নম্বৰ। তেতিয়া মায়ে ছাৰে ক'লে আজি নপঢ়াৰ ন, মোৰো বেয়া লাগিলে বোলে বোলে ভাত খাই আহা। তাৰপিছত এতিয়া মাকে ক'লা যে তাহোন ক'ত গেল, মায়ে ঘৰত আছে জানিলে। তেতিয়া মাকে তৎক্ষণাত হেৰিৰ পৰা চৌকাৰ পৰা বুঢ়া পৰিয়াল আমি কিতাপক কিনো মাটি কেনে ভাবিছে, হাৰে কিয় কোবালা, মাই কিয় কোবালি, কিয় কোবালো মৰাণ নহয়, তই ৰাতিপুৱা ভাত খাই গৈছা, ৰাতিপুৱা ভাত খাই গৈছিল 5টা ভাত আৰু কেঁচে লাপা কল, সেই আমাৰ ধনী খানা। দুপৰীয়া দিছে ভাত আৰু ভাত ইংগে 3খান আঞ্জা, তই ৰাতিপুৱা খাই গৈছা, এতিয়া তই খাবা দিছা, তই তাত কিয় মাতি নিদিলি, এই পঢ়িবা গৈছা তই, সেই বুলি যা তাহাঁতক মাতি আনতে ভাত দি মাই ভাত এই খাবি বিঘা খাবি, যা তাত কিনক মাতি আনি। এতিয়া মাকে তাত কিনক মাতি ভাত খাবা দিছাটো বুলি বুজি পালাকে। মাকৰ কিন্তু শিক্ষা নাছিল, মাকৰ কিন্তু অকণো শিক্ষা নাছিল, মাকে স্কুলতে যোৱা নাছিল। তেওঁ কিন্তু প্ৰকৃত জ্ঞানী বুলি কয়, তেওঁ প্ৰকৃত জ্ঞানী তেওঁ হয়, কাৰণ তেওঁ বুজি পাইছে যে মোৰ ল'ৰাকেইটা যি সিহঁতে
ভাৱটো আপোনালোকৰ প্ৰতিজনৰ মনত আছে, প্ৰতিটো শিল্পী মনত আছে। সেইটো হ'ল শিল্পী সত্তা। শিল্পী সত্তাক সন্মান কৰিছোঁ, আমি সদায় সন্মান কৰিম, সমাজক সদায় সন্মান কৰিব। আৰু আজি যেনে এই 7টা শিল্পী লৈ গৈছোঁ, তেখেতসকলে বাৰ ফোন কৰি আছে দেখিলোঁ, তেখেতসকলক বহিব দিয়ক, চকী পাইছেনে, তেখেতক চাহ খাব দিছেনে। এই যিটো সন্মান, কাক সন্মান কৰিছোঁ? ওজা সংস্কৃতিটো সন্মান কৰিছে। আৰু ওজা সংস্কৃতিত আপোনালোকে কথা বাহক, আপোনালোকে ওজা সংস্কৃতিটো একেবাৰে সুন্দৰভাৱে আগুৱাই নিব লাগিব। আপোনালোকৰ দায়বদ্ধ বহুত, আৰু কেতিয়াও নাভাবিব আপোনালোক দুৰ্বল। আপোনালোক সমাজৰ সবল ব্যক্তি, আৰু আপোনালোকক সমাজে চাই আছে। আৰু আপোনালোকে অকল নীতিবচন সেই ওজাপালি গাই পূজাত যিখিনি বন্দনা গাইছে, সেই বন্দনা সমাজক নীতিবচন দিছে। সকলোকে নমস্কাৰ জনাইছোঁ, শ্ৰদ্ধা জনাইছোঁ। আপোনালোকে আগবাঢ়ি যাওক, আপোনালোকৰ লগত সদায় আছোঁ। আৰু কিবা যদি ভুলভ্ৰান্তি কৰিছোঁ আপোনালোকৰ তেখেতে যে আৰু ভাষণ ৰাখিলে আৰু এটা নতুন খবৰ দিলে আপোনালোকক, ইয়াতকৈ আৰু আনন্দৰ কথা ক'ব নোৱাৰে শিল্পী সমাজৰ কাৰণে। গতিকে ময়ো আশা ৰাখিম তেখেতে কোৱা কথাখিনি আপোনালোকে ইয়াৰ পিছত আৰু কোনোবাই কিবা ক'ব নেকি, ক'ব লগা থাকে বুলি আপোনালোকে ভাবে নেকি? যদি আছে চমুক ভাষণত দুআষাৰ ক'ব পাৰে, তাৰ চমকি পৰম শ্ৰদ্ধাভাজন ধৰ্মপ্ৰাণ ৰাইজ আৰু মোৰ আগত